নমস্কাৰ প্ৰতিবিম্ব লাইভৰ প্ৰতিজন দৰ্শকক মোৰ পৰাগে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত কেইজনমান নৱপ্ৰজন্ম উপস্থিত আছে আৰু অসমীয়া জাতি অসমীয়া ভাষাক লৈ পেলাই যথেষ্ট সচেতন এই ব্যক্তিকেইজন যুৱককেইজন আৰু এই যুৱককেইজনে মোক চিনাকি কৰি দিছোঁ। প্ৰথমতে হৈছে জয়ন্ত ডেকা আৰু দ্বিতীয়জন হৈছে দীপৰাজ আৰু আমাৰ লগত উপস্থিত আছে কটনৰ পূৰ্বৰ ছেক্ৰেটাৰী আছিল জিন্তু ঠাকুৰীয়া। এতিয়া কথাটো হ'ল বিষয়বস্তু এটাই নাগৰিকত্ব সংশোধনী বিল আৰু এই সংশোধনীখন বিলৰ পৰা বৰ্তমান আইনলৈ ৰূপান্তৰ হৈছে ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ'ল আৰু ৰাজ্যসভা আৰু লোকসভাত গৃহীত হোৱাৰ পিছতে সমগ্ৰ অসম আৰু সমগ্ৰ দেশতে এক প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদ ইমানেই জোৰদাৰ হ'ল যে চাৰিজনকৈ অসমীয়া যুৱক পাঁচজন অসমীয়া যুৱক শ্বহীদ হ'ব লগা হ'ল। তাৰ পিছতো এই আন্দোলনে কিন্তু চলিয়ে আছে, আন্দোলন হৈ আছে। কিন্তু অসমৰ এটা জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই যিখিনি স্থিতি ল'ব লাগিছিল প্ৰতিবাদটোত যেনেধৰণৰ স্পষ্টতা থাকিব লাগিছিল তেওঁলোকৰ স্পষ্টতা নাই। আমি দেখা পাওঁ যে অসম সাহিত্য সভাৰ পূৰ্বৰ দিনত মঙলদৈত যি ভাষণ ৰাখিলে সেই ভাষণত কেৱক বিৰুদ্ধাচৰণ নকৰোঁ বুলি ক'লে আৰু ইয়াৰ বিপৰীতে তেওঁলোকে চনকাত বনভোজ পাতিলে যেতিয়া প্ৰতিবাদ হৈ আছিল। অসমৰ সাহিত্য সভাই বৰ্তমান এনেকুৱা হৈছে নেকি যে আমাৰ নৱপ্ৰজন্মৰ পৰা তেওঁলোকৰ আস্থা হেৰুৱাই পেলাইছে নেকি বাৰু? আপোনালোকে কি ক'ব নৱপ্ৰজন্ম হিচাপে? প্ৰথমতে মই আপোনাৰ ওচৰলৈ গৈছোঁ। অসম সাহিত্য সভাৰ প্ৰতি বৰ্তমানৰো আস্থা নাই নৱপ্ৰজন্মৰ। অসমীয়া সাহিত্য সভাৰ প্ৰতি নৱপ্ৰজন্ম হিচাপে বৰ্তমানৰ অসম সাহিত্য সভা দেই, পূৰ্বৰ সেই গৰিমাৰ কথা আমি কোৱাৰ বা ধৃষ্টতা আমাৰ নাই, কিন্তু বৰ্তমানৰ যিসকল নেতৃত্ব তেওঁলোকৰ ওপৰত নৱপ্ৰজন্মৰ মুঠে তিলমানো আস্থা নাই। আৰু যিখিনি কাম কাজ তেওঁলোকে কৰি আছে, যিখন অসম সাহিত্য সভাৰ সভাপতিৰ আসন নমস্য ব্যক্তিসকলে ভূপেন হাজৰিকাৰ দৰে নমস্য ব্যক্তিয়ে অলংকৃত কৰিছিল, সেই আসনখনত পৰমানন্দ ৰাজবংশীৰ দৰে এগৰাকী ব্যক্তিয়ে সেই আসনখনত বহি আচলতে সাহিত্য সভাৰ যিখিনি মৰ্যাদা আছিল সেই মৰ্যাদা ধূলিৰ লগত মিলাই দিছে। আৰু ইতিমধ্যে আমি কৈছোঁ যে অসম সাহিত্য সভাই যি বলিষ্ঠ পদক্ষেপ ল'ব লাগিছিল সেই ল'ব পৰা নাই। হয়তো নিজৰ কিছু ৰাজনৈতিক অংশ যিখিনি ইতিমধ্যে বিভিন্ন মহলত চৰ্চা লাভ কৰি আছে, হয়তো পৰমানন্দ ৰাজবংশীৰো তেনেকুৱা কিছু ৰাজনৈতিক অংশ আছে ভৱিষ্যত দিনত। সেইবাবে তেওঁ জাতিটোৰ সংকটৰ সময়ত জাতিটোৰ মানুহখিনিৰ আৱেগক তেওঁ পূৰ্ণোদ্যমে জলাঞ্জলি দি তেওঁ নিজৰ অংকত ব্যস্ত হৈ আছে। গতিকে তেনেকুৱা এজন ব্যক্তিৰ প্ৰতি আচলতে জাতিটোৰ বা নৱপ্ৰজন্মৰ কোনো আস্থা থাকিব নোৱাৰে। আৰু ইতিমধ্যে আমি বিভিন্ন ঠাইত কৈছোঁৱে যে অসম সাহিত্য সভাৰ যিটো স্থিতি সেইটো সন্দেহজনকেই নহয়, আচলতে অতি দুৰ্ভাগ্যজনক। আৰু আমি কৈছোঁ যে যদিহে অসম সাহিত্য সভা এনেকৈ থাকে তেতিয়াহ'লে অসমীয়া মানুহখিনিয়ে শুৱালকুছিত যি অসম সাহিত্য সভাৰ অধিৱেশন আছে সেই অধিৱেশন বৰ্জন কৰক। আৰু ইতিমধ্যে দেখা গৈছে যে আপোনাৰ যেতিয়া ৰাষ্ট্ৰপতিক অতিথি হিচাপে নিমন্ত্ৰণ দিবলৈ গৈছিলে সেইখিনি সময়ত সাহিত্য সভাৰ সভাপতি বা অন্যান্য বিষয়ববীয়া নাছিলে, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে গৈ নিমন্ত্ৰণ দি আহিছিল। তাৰপিছতো এটা কথা স্পষ্ট হৈ গৈছিলে যে সাহিত্য সভা আজিৰ তাৰিখত অসম চৰকাৰৰ এটা আণ্ডাৰটেকিং নেকি, গভৰ্ণমেণ্টৰ এটা আণ্ডাৰটেকিং নেকি, এনেকুৱা ধৰণৰ এটা সন্দেহ আমাৰ মনত আহিছে। গতিকে তেওঁলোকৰ ওপৰত বৰ বিশেষ আমাৰ আস্থা একো নাই আজিৰ তাৰিখত। নিশ্চয়কৈ একেটাই কথা মই আপোনাকো একেটাই প্ৰশ্ন কৰিম। যি সাহিত্য সভাৰ যি বৰ্তমান শেহতীয়া যিখিনি পৰিস্থিতি বা যিখিনি কৰ্মকাণ্ড কৰিছে, যিখিনি প্ৰতিবাদত তেওঁলোকে যেনেধৰণে ভাগ ল'ব লাগিছিল তেওঁলোকৰ প্ৰতিবাদৰ স্পষ্টতা দেখা পোৱা নাযায়, তো কি ক'ব আপুনি সাহিত্য সভাক? আপোনালোকে কি ক'ব মঞ্চৰ পৰা? সাহিত্য সভা বৰ্তমান অতি এটা দুৰ্ভাগ্যজনক অনুষ্ঠান অসমীয়া জাতিৰ কাৰণে। এই সময়ত যি কা বিৰোধী আন্দোলনে গোটেই অসম সলকনি লগাইছে, যি গা কৰি উঠিছে অসমৰ ছাত্ৰ সমাজ বা অন্যান্য অসমৰ যি জাতীয় সংগঠনসমূহ সকলো ওলাই আহিছে একেমুখে, কিন্তু এই সময়তো পৰমানন্দ ৰাজবংশীৰ দৰে এজন সভাপতিয়ে কিছুমান কথা এনেকৈ কৈ আছে যিটো তেওঁ এষাৰ কথা আছে যে চলিও নমৰক কলও নুঢুকাওক। এইটো আমাৰ দৰঙীয়া আচলতে ট্ৰেণ্ডটো কথাটো। তাৰমানে পৰমানন্দ ৰাজবংশীৰ নিশ্চয় কিবা মোটা এটা অংক আছে, স্পষ্ট কথা এইটো। তেখেতে সিদিনাখন আপুনি অলপ আগতে এটা প্ৰসংগত উল্লেখ কৰিছে যে চনকাত এখন সভা পাতি পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিছে, বনভোজ আচলতে বনভোজ কৰি পেলাই প্ৰটেষ্টটো পিছত আহিছে, কাৰণ সেই অনুষ্ঠানটোলৈ মোকো মাতিছিলে। আৰু যেতিয়া আমাৰ সাহিত্য সমাজ বা শিল্পী সমাজৰ যিদিনাখন প্ৰতিবাদী অনুষ্ঠান আছিলে ৰটাৰী ক্লাবত, গুৱাহাটী ক্লাবত, মই তেতিয়া পোনছাতেই নাকচ কৰিছিলোঁ যে এই অনুষ্ঠানটোলৈ মই নাযাওঁ। কাৰণ এটা কবিতাতকৈ বৰ্তমান সময়ত এটা কবিতাতকৈ আমাৰ জাতিটো আমাক লাগিব। এটা কবিতা মাতিব গৈ, বনভোজ খাবলৈ গৈ আমি এই সময়খিনি এনেকুৱা এটা সময়ত আমি উপনীত হৈ আছোঁ অসমীয়া জাতিটো। গতিকে আমি
এতিয়া কেনেকৈ আমাৰ জাতিক ৰক্ষা কৰিম বা আমাৰ ভাষা সংস্কৃতিক কেনেকৈ আমি বচাব পাৰিম, তাৰ কাৰণে যদি আমি সকলোৱে মিলি পেলাই এটা প্ৰতিবাদী কণ্ঠৰ সৃষ্টি কৰিব পাৰোঁ, সেইটোহে আমাৰ বৰ্তমান সময়ৰ আটাইতকৈ উপযোগী লক্ষ্য হ'ব লাগে। আৰু তেনে সময়ত কিন্তু তেওঁলোকে আকৌ এটা উভতগুৰে নাছিলে। মই সাহিত্য সভাৰ বিষয়ববীয়াসকলক ক'ব বিচাৰিছোঁ, তাৰপিছত পদুম ৰাজখোৱাদেৱে ফেচবুকত আপডেট দিছে যে এইটো আচলতে তেওঁলোকে কা বিৰোধী, বা তেতিয়া সেই সময়ত কা নাছিলে, কেব আছিলে, কেব বিৰোধী প্ৰটেষ্ট কৰি পেলাইহে তেওঁলোকে বনভোজটো পাতিছে। আচলতে য'ত প্ৰতিবাদ থাকে তাত উল্লাস, আমাৰ যি আনন্দ আৰু প্ৰতিবাদ একেলগে থকা কথাটোৱে কিবা এটা ৰজিতা নাখায়, কথাবোৰ খামখেয়ালিৰ যেন সৃষ্টি এটা হয়। আৰু আপোনালোকে দেখিছে, সকলোৱে দেখিছে, মই চেনেলৰ জৰিয়তে দেখিছোঁ যে সিদিনাখন আওপকীয়াকৈ হ'লেও পৰমানন্দ ৰাজবংশীয়ে মই কা বিৰোধ নকৰোঁ, এই কথাটো আচলতে তেওঁ চাগে কওঁ বুলিয়েই কৈছে, মোৰ এনেকুৱা ভাৱ। আৰু বৰ্তমানতো গম পাইছে গোটেই সাহিত্য সভাত এতিয়া ৰাজনীতি সোমাইছে। এতিয়া শুৱালকুছি অধিৱেশন আহি আছে, এই সময়ত আমাৰ যিসকলে মুখ্য আমাৰ দায়িত্ব লৈছে, মানে এই সভাখনৰ দায়িত্ব লৈছে, তেওঁলোকতো আৰু অসম চৰকাৰৰ এতিয়া বহতীয়া বুলি ক'লেও তেওঁলোকে বহতীয়া মানে এনেকুৱা বহতীয়া যে আমাৰ যি আমাৰ নাগপুৰীয়া চৰকাৰ, সেই নাগপুৰীয়া চৰকাৰখনৰ যিসকল পালি নেতা, যিসকল এতিয়া আমি প্ৰহৰী বুলি যাক আমি কওঁ, জাতিৰ প্ৰহৰী, কিন্তু তেওঁলোকে এতিয়া জাতিৰ প্ৰহৰী হৈ থকা নাই। তেওঁলোকে আমাৰ ভাষা সংস্কৃতিৰ পৰা আদি কৰি আমাৰ সামাজিক যি মৰ্যাদা, এই সামাজিক মৰ্যাদা লাঘৱ কৰিবলৈ যিকেইজন নেতা বৰ্তমান ওলাই আহিছে, এতিয়া সাহিত্য সভাৰ মূল কাণ্ডাৰী তেওঁলোক। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে? মই আপোনাক প্ৰশ্নটো কৰিছোঁ মানে কি, যে দৰঙত যি কেব বিৰোধাচৰণ নকৰোঁ বুলি ক'লে পৰমানন্দ ৰাজবংশীয়ে দৰঙত কৈছিলে, হয়তো মুখ পিছল খালে তেখেতৰ কথাটো পৰা। কিন্তু এটা কথা ইয়াতে যে অসম সাহিত্য সভাৰ এজন সভাপতি, এজন মানে যথেষ্ট প্ৰভাৱশালী ব্যক্তিৰ মুখৰ পৰা তেনেকুৱা ধৰণৰ এটা শব্দ ওলোৱাৰ পিছত মানে যথেষ্ট পৰিমাণে ৰাইজক এই কথাখিনিয়ে দৰঙীয়া ৰাইজক আঘাত দিলে। আপুনি কি ক'ব বিচাৰিব? অসম সাহিত্য সভাৰ সভাপতিটো এটা সন্মানীয় পদত থাকি তেখেতে মঙলদৈত কা বিৰোধী যি সমদল হৈছিলে, যি অনুষ্ঠান অনুষ্ঠিত হৈছিল, যে ক'লে যে মই কেবক বিৰুদ্ধাচৰণ নকৰোঁ, কেতিয়াও নকৰোঁ। সন্মানীয় সভাপতি হিচাপে তেখেতৰ দায়িত্ব আছিল যে অসমীয়া জাতিক সংগঠিত কৰি এই সময়ত জাতিৰ যিটো দুৰাৱস্থা, তেওঁ নেতৃত্বহে দিব লাগিছিল যে এইখনে আমাক বিধেয়কখন আহিল, তাৰপিছত আইন হ'ল, আইনখনে আমাক কি কি দিশত বিশেষভাৱে অসুবিধা সৃষ্টি কৰিব। আৰু তেওঁ বুজাব লাগিছিল, মঙলদৈ দৰঙৰ জনসাধাৰণক বুজাব লাগিছিল, তেখেতৰ প্ৰধান দায়িত্ব আছিল যে অসমৰ অসমীয়া ভাষাটো 2021 চনৰ লোকপিয়লত অসমীয়া ৰাজ্যিক ভাষা হিচাপে বাছি থাকিবনে নাথাকে। ইয়াৰ মূল কাৰণটো হ'ল অসমত যিখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব, আৰু ইয়াৰ পৰা 1971 চনলৈ যিসকল মানুহ আহিলে, গোটেই মানুহখিনিৰ যদি ভাষিক তেওঁলোকৰ লোকপিয়লত সংখ্যাটো দিবলৈ যায়, দেখা পাব যে অসমীয়া ভাষাটো 40% তললৈ নামি আহিব লোকপিয়লত। আৰু 1956 চনৰ ভাষা আইন অনুসৰি যিটো ভাষাই সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই ভাষাটোৱে ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ কৰে। অতি হাঁহি উঠিছে সেইদিনাখন মাননীয় বিত্তমন্ত্ৰী মহোদয়ে এখন সংবাদমেল সম্বোধন কৰি কৈছে অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে থাকিবই। কিন্তু যে কেব গুচি কা হ'ল, কাখন অহাৰ পিছত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে থাকিবনে নাথাকে, সেইটো ভাৰত চৰকাৰৰ লোকপিয়ল আয়োগেহে নিৰ্ধাৰণ কৰিব। সেইটো চৰকাৰৰ মন্ত্ৰী এগৰাকী ক'লে যে ভাষাটো ৰাজ্যিক ভাষা হৈ থাকিব, এই কথাটোত কিন্তু আমাৰ দ্বিমত আছে। আৰু এইখিনিতে অসম সাহিত্য সভাৰ যিসকল ব্যক্তি সাহিত্য সভাৰ কথা কৈ থাকে, মোৰ ভাৱ হয় অসম সাহিত্য সভাটো শ্লোগানত জীয়াই থকা এটা অনুষ্ঠান নেকি, যে অসমীয়া ভাষা সকলোতে প্ৰচলন কৰক, ৰাজ্যিক ভাষা হিচাপে প্ৰয়োগ কৰক। এইখিনি কৰিবলৈ যাওঁতে সেই নেতা পালি নেতাসকলৰ, নেতা বুলি কৈছে কাৰণ তেওঁলোকৰ চাল চলনটো কিন্তু ৰাজনৈতিক নেতাৰ দৰে, তেওঁলোকৰ কথাভংগী কথনভংগীও আগৰ নমস্য যিবিলাক ব্যক্তিয়ে সাহিত্য সভাৰ সভাপতি হৈছিলে, তেওঁলোকক চাবলৈ মানুহে ৰাস্তা ৰৈ আছিলে, গামোচা পাৰি দিছিলে। আজি সেই পৰিৱেশটো আছেনে বাৰু? অসমবাসীয়ে এইটো কৈছে, তেওঁলোকে গম পায় অসমৰ নতুন প্ৰজন্মটোই কেতিয়াও সাহিত্য সভাৰ লগত বিশেষভাৱে জড়িত হোৱা দেখা পোৱা নাই। আগৰ যিসকল মানুহ আছিল তেওঁলোকে সাহিত্য সভাক পৰিচালনা কৰি আছে, চলাই লৈ গৈ আছে। কিন্তু যিবিলাক আমি গাঁৱত দেখোঁ শাখাসমূহ বা অঞ্চলৰ জিলাভিত্তিক শাখা সাহিত্য সভাসমূহত তেওঁলোকৰ কোন মানুহে নেতৃত্ব লৈ আছে? তেওঁলোক প্ৰকৃততে সাহিত্য সংগঠক, সাহিত্যসেৱী
নে তেওঁলোকে অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিষ্ঠিত আলোচনীকেইখন এটা ন্যূনতম কবিতা লিখিছেনে, প্ৰবন্ধ লিখিছেনে? এই আচলতে যিয়ে সাহিত্য কৰি আছে নীৰৱে তেওঁলোকে বঞ্চিত হৈছে। নে অসম সাহিত্য হ'বলৈ অনুৰোধ, আপোনালোকে সেই লক্ষ্মীনাথ বেজবৰুৱাৰ আসনখন সংৰক্ষণ কৰক। অসম সাহিত্য সভাৰ সভাপতিৰ আসনখনত এটা মৰ্যাদা আছে, সেই মৰ্যাদাটো দিয়ক। আৰু লগতে এটা বিশেষ কথা, আপোনালোক যিহেতু অসম চৰকাৰৰ লগত সদায় জড়িত হৈয়ে আছে, আজি কিছুদিন আগত অসমৰ প্ৰায় হাইস্কুলসমূহত 4,000 মান পদ খালী হৈছিলে। সেই সময়ছোৱাত আমি বিশেষকৈ অসমীয়া ভাষা সাহিত্যৰ পৰা ছাত্ৰসকলে অনুৰোধ কৰিছিলোঁ যে অসমৰ প্ৰত্যেকখন হাইস্কুলত এটা শিক্ষকৰ পদ অসমীয়া ভাষাৰ বাবে দিয়ক। কিন্তু সেই সময়ত সাহিত্য সভা নিমাতে থাকিল, কিন্তু মাত নিদিলে। তেওঁলোকে কিন্তু মাত দিয়ে এই বিশ্বাস নামৰ যে ব্যক্তিগৰাকীৰ সংবাদমেল সম্বোধন কৰাত তেওঁলোকে মাত দিব, ইউনিকোডত অসমীয়া ভাষা কৰিবলৈ যাম আমি। এটা ডাঙৰ এটা অসমত ফ'কাছ যিটো কৰে, আজিকালি এটা খুব প্ৰচলিত শব্দ ফুটেজ বিচাৰে নেকি, মোৰ এটা সন্দেহ আছে। এইখিনি মোৰ ক'বলগীয়া সাহিত্য সভা সম্পৰ্কত। আৰু যোনটো কথাখিনি কৈছে দীপৰাজেও কৈছে, আৰু অসম সাহিত্য সভাৰ যি ফলাফল ঘোষণা হ'ব তেওঁলোকে কৈ আছে 3 জানুৱাৰীত তেওঁ ঘোষণা কৰিব। আমি আশা ৰাখিম অসমৰ জনসাধাৰণে বিবেচনা কৰা এগৰাকী যেন প্ৰকৃত সাহিত্যিকে আসনখন দখল কৰিব পাৰে বা এই সন্মানটো লাভ কৰিব পাৰে। অকল সাহিত্য সভাৰ সভাপতিগৰাকী হ'লেই নহ'ব, প্ৰধান সম্পাদক আৰু উপ সভাপতিগৰাকী আমি বিশেষভাৱে দৃষ্টি নিবদ্ধ ৰাখিম, আৰু আপোনালোক সংবাদ মাধ্যমেও ৰাখিব। অসম সাহিত্য সভাৰ সভাপতি হ'ব লাগিলে তেওঁৰ অসমৰ সাহিত্য ক্ষেত্ৰৰ বৰঙণিটো চাব লাগিব, কেনেকুৱাকৈ বৰঙণি আগবঢ়াইছে। আৰু কা সম্পৰ্কত মোৰ আটাইতকৈ দুখ লগা কথা এইটোৱে, অসমীয়া ভাষা যি আইৰ মুখৰ ভাষা বুলি কওঁ আমি, কটন বিশ্ববিদ্যালয়ে যিটো নেতৃত্ব লৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ আহিলে, আৰু সেই আন্দোলনটো গৈ অসম চৰকাৰে এফালে বুজাই আছে, আন জনগোষ্ঠীয় জাতীয় সংগঠনবিলাকক বুজাই আছে, কিন্তু সকলোবিলাকে লগ কৰি অসমৰ যেনেকৈ মেঘালয় বিধানসভাই কৰিব পাৰিলে অসমে কিয় নোৱাৰে? য'তেই জাতীয় অনুষ্ঠানবিলাক আহক, ছাত্ৰ সংগঠনক মাতক, আৰু অসম চৰকাৰৰ এটা সিদ্ধান্তত উপনীত হ'ব লাগে যে অসমে যিহেতু 71লৈ বোজাটো ল'লে, আমি 71ৰ পিছত আমি কাৰো বোজা ল'ব নোৱাৰোঁ। আৰু আইৰ মুখৰ ভাষাটো যদি জীয়াই নাথাকে, আজি বড়োভূমিত তেওঁলোকে বড়ো সাহিত্য সভা আছে, বড়ো সাহিত্য সভাই অসমীয়া ভাষাৰ হকে আজি মাত দিয়া নাই, আৰু আন কাৰ্বি আংলঙৰ যিবিলাক তেওঁলোকৰ জনজাতীয় সংগঠন আছে তেওঁলোকেও অসমীয়াৰ হৈ মাত দিয়া নাই। কিন্তু আমি আশা ৰাখিছোঁ প্ৰত্যেকে একলগ হৈ ওলাব। এই দায়িত্বটো কিন্তু অসম সাহিত্য সভাৰে আছিল প্ৰথমতে, কাৰণ আগতে অসম সাহিত্য সভা, তাতে অসমীয়া ভাষাটো বুলি কোৱা নাই, আমি অসমীয়া সাহিত্য সভা নহয়, অসম সাহিত্য সভা। এই নেতৃত্বটো কিয় ল'ব পৰা নাই? মই সভাৰ সভাপতিক ক'ব বিচাৰোঁ, আপোনাৰ হাতত এতিয়া সময় আছে, আপুনি চালে এবাৰে ক'ব, ৰাজনৈতিক নেতাৰ দৰে বক্তৃতা নিদিব, আপুনি গোটেই সকলোকে একত্ৰিত কৰক। আৰু গুৱাহাটীৰ মাজমজিয়াত 2খনকৈ বিশ্ববিদ্যালয় আছে, বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক, উপাচাৰ্য প্ৰমুখ কৰি আৰু ছাত্ৰ সমাজক লগত লৈ অসমক একত্ৰিত কৰি অসম চৰকাৰক পৰা প্ৰতিনিধি কৰি কেন্দ্ৰীয় চৰকাৰক বুজাওক। আৰু বাতৰি কাকতত বিজ্ঞাপন দি কিছুমান কথা কৈ থাকিলে অসমীয়া ভাষা ৰক্ষিত নহ'ব। আৰু অসম ৰক্ষিত নহ'লে, অসমীয়া ভাষা ৰক্ষিত নহ'লে অসমীয়া যিটো আমাৰ সংজ্ঞা 2015 চনৰ অসম বিধানসভাত প্ৰণৱ গগৈ সেই সময়ৰ তদানীন্তন অধ্যক্ষ তেওঁ আগবঢ়াইছিলে অসমীয়াৰ সংজ্ঞা, আৰু সংজ্ঞাটো গ্ৰহণ কৰিবলৈ অসমৰ সকলো মানুহকে বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষক মই অনুৰোধ জনালোঁ। নিশ্চয়কৈ অসমৰ যি বিত্ত মন্ত্ৰী শেহতীয়াকৈ যোৱাকালি ঘোষণা কৰিলে, যোৱা পৰহি ঘোষণা কৰিলে যে অসমৰ যিসকল বিদ্যালয় আছে, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত, বৰাক উপত্যকা বাদ দি আৰু বড়ো এলেকাখিনি BTAD এলেকা বাদ দি তাত যে কৈছে অসমৰ যিসমূহ বিদ্যালয় আছে, বিদ্যালয় মিনিমাম 10ম শ্ৰেণীলৈকে অসমীয়া ভাষাটো, অসমীয়াৰ এটা বিষয়টোক মানে তাত পঢ়ুৱাবৰ কাৰণে তেওঁলোকে নিশ্চিত কৰিছে। এইখিনিয়ে কি অসমীয়া ভাষাটোক সুৰক্ষিত কৰিব পাৰিবনে? ভাষাটো বাধ্যতামূলক কৰিলেতো নহ'ব, ভাষাটো পঢ়াব কোনে? বিজ্ঞানৰ স্নাতক এগৰাকীয়ে ভাষা নপঢ়ায়, কলাৰ স্নাতক এগৰাকী ভাষাটো নপঢ়াব, তাক লৈ ভাষাৰ শিক্ষক নিয়োগ কৰিব লাগিব। যে ধৰক অসমীয়া ভাষাটো বা বড়ো ভাষাটো, অসমীয়া ভাষাটোক তেওঁ স্নাতক পৰ্যায়ত অধ্যয়ন কৰা এগৰাকী পৰিপক্ক ব্যক্তিক নিযুক্তি দিব লাগিব। অকল এই কলা বিজ্ঞানৰ শিক্ষক নিযুক্তি দিলেই ভাষাটো বাধ্যতামূলক কৰিলেই নহ'ব। ভাষা শিক্ষক বাছনি কৰিব লাগিব প্ৰাথমিক পৰ্যায়ৰ পৰা, তেওঁলোকে প্ৰশিক্ষণ দিয়ক, আৰু যিদৰে তেওঁলোকে পাঠ্যসূচী প্ৰস্তুত কৰে NCTৰ লগত কথা পাতি তেওঁলোকে এটা সুন্দৰ প্ৰক্ৰিয়াৰে আৰু শিক্ষাবিদসকলক লগত লৈ অসমৰ বিশ্ববিদ্যালয়কেইখনৰ অসমীয়া বিভাগ হওক, বড়ো বিভাগ হওক, যিবিলাক আমাৰ মাতৃভাষাৰ বিভাগ আছে তেওঁলোকৰ লগত কথা পাতি ভাষাটোক কিদৰে আমি প্ৰাথমিক পৰ্যায়ৰ পৰা
উচ্চ পৰ্যায়লৈ এটা সাৰ্বজনীন ৰূপ দিব পাৰিম আৰু নহ'লে ভাষাটো যদি নাথাকে আজি অসমীয়া ভাষাটো প্ৰতিষ্ঠাৰ হকে অসমৰ জাতীয় জীৱনৰ আৱেগৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল সেই কথাটো এতিয়া বহুত মানুহে পাহৰি গৈছে যে লুইতৰ দুইপাৰ জিলিকোৱাৰ যিটো সংকল্প আছিল সেই সংকল্পটোক তেওঁলোকে এবাৰ মনত পেলোৱাটো উচিত কাৰণ সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কৈছে ৰাজ্যিক ভাষা আকৌ হ'ব আমি বাধ্যতামূলক কৰিম কিন্তু হাতে কামে কৰি দেখাব লাগিব তেতিয়াহে জনসাধাৰণ আশ্বস্ত হ'ব আৰু এটা কথা ৰাজ্য ভাষাৰ যিটো মৰ্যাদা দিয়াৰ কথা উত্থাপন হৈছে আচলতে তেওঁলোকে এনেকুৱা এটা পন্থা লৈছে ইতিমধ্যে তেওঁলোকে হিন্দু বাংলাদেশীসকলক যিসকল মই ভাবোঁ আজিৰ তাৰিখত আমাৰ জাতিটোৰ কাৰণে অতি বিপদজনক তেওঁলোকে নাগৰিকত্ব দি আমাৰ যিখিনি প্ৰাপ্য ৰাজ্য ভাষা হ'ব লাগিব অসমীয়া ভাষা অসমৰ প্ৰত্যেকখন বিদ্যালয়ত মইতো দাবী জনাওঁ যে বৰাক ভেলীটো কিয় বাদ দিলে আপোনালোকে বৰাক ভেলীটো কিয় বাদ দিলে তেতিয়াহ'লে বৰাক ভেলীটো অসমৰ পৰা কাটি দিয়ক বৰাক ভেলীটো তেতিয়াহ'লে অসমৰ পৰা কাটি দিয়ক বৰাক ভেলীটো নালাগে আমাক অসম বুলি ইতিমধ্যেতো আমি দেখিছোঁ যি সময়ত ব্ৰহ্মপুত্ৰ ভেলীত মানুহ মৰিছে শ্বহীদ হৈছে সেইখিনি সময়ত বৰাক ভেলীত আপোনাৰ আনন্দ উল্লাস হৈ আছে গতিকে বৰাক ভেলীটো টকা হ'লে কাটি দিয়ক বোৱা ভুৱা ভৰি কথা কৈ লাভ নাই আৰু এইটো আমাৰ প্ৰাপ্যটো আমি পাবই লাগিব কিন্তু হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিনিময়ত ভাষাটো ৰাজ্য ভাষা আৰু আপোনালোকে চৰকাৰী নথিত কৰাৰ কোনো অধিকাৰ আপোনালোকৰ নাই আমাৰ কথা হৈছে এইখিনি আমাৰ পাবলগীয়া প্ৰাপ্য কিন্তু কোনো বিনিময়ত নহয় এইখিনি আমাৰ অধিকাৰ এইখিনি অধিকাৰ 6 নং অসম চুক্তিৰ যিটো 6 নং দফা আছে 6 নং দফা অনুসৰি এইখিনি অধিকাৰ অসমীয়া বহুত আগতে পাব লগা নিশ্চিতভাৱে বহুত দেৰি হ'ল এইটো পাব লগা আছিল কংগ্ৰেছে ঠগি আহিছে এজিপিয়ে ঠগিলে বিজেপিয়ে ঠগি আছে সকলোকে সকীয়াই দিছোঁ এইটো পাব লগাখিনিক লৈ আপোনালোকে ৰাজনীতি নকৰিব এইখিনি আৰু তেওঁলোকেতো যিখিনি তেওঁলোকৰ ভিজন ডকুমেণ্টত বা বাজেটত যিখিনি কথা আছিলে সেইখিনিকে সেইদিনাখন সংবাদমেল পাতি পেলাই তেওঁলোকে দোহাৰি আছে নতুন কথাটো একো নাই পুৰণা কথাখিনিকে দোহাৰি আছে পাব লগা আপোনালোকে সেইখিনি কৈয়ে ভোট লৈছিলে জনসাধাৰণৰ পৰা ভোটৰ মূল্য আপোনালোকে দিব লাগিব জনসাধাৰণৰ মতৰ মূল্য আপোনালোকে দিব লাগিব সেইখিনি পাবলগীয়া তাক লৈ ৰাজনীতি কৰি নাথাকিব নিশ্চয় আমাৰ বিটিএডিৰ কথাটো আহি গ'ল বিটিএডিত বহুত অসমীয়া ল'ৰা ছোৱালী আছে অসমীয়া ভাষাত পঢ়া ল'ৰা ছোৱালী আছে আৰু মই জনাত প্ৰায় 50-60% বড়ো ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত পঢ়ে এতিয়া কথাটো হ'ল বিটিএডিত যদি অসমীয়া ভাষাটো উপভাষা হয় তেতিয়াহ'লে তাৰ বিষয়টো কেনেকুৱা হ'ব যে বড়ো ভাষাটোৱে তাত আধিপত্য স্থাপন কৰিব নেকি তেতিয়া অসমীয়া ভাষাৰ ওপৰত এফেক্ট নপৰিবনে যদি অসমখন যদি আমি একেলগে আছোঁ বিটিএডি স্বায়ত্তশাসিত পৰিষদ তেনেকৈ বৰাকখনক তেওঁলোকে বাদ দি দিলে বৰাকখনত তাৰমানে তেওঁলোকৰ আচলতে বেংগলী ভাষাখিনিয়ে অসমীয়া ভাষাটো খুব এটা সংকীৰ্ণ ঠাই হৈ যাব মানে এইফালে বড়ো বাদ দিয়া হ'ল আৰু এইফালে বৰাক ভেলীটো বাদ দিয়া হ'ল নতুন মানে আৰু আচৰিত হ'ব আপোনালোকে শুনিলে আমাৰ বিটিএডি প্ৰশাসনৰ যিবিলাক অধীনস্থ কলেজ আছে কলেজবিলাকত তেওঁলোকে যেতিয়া এডভাৰটাইজ কৰে এইটো খুব জৰুৰী কথা আমি উচ্চ শিক্ষাটোৰ লগত সমাজখন জড়িত হৈ থাকে কাৰণে কথাটো বুলি ভাবিছোঁ তেওঁলোকে কলেজ শিক্ষকৰ যেতিয়া বিজ্ঞাপন দিয়ে তেতিয়া কয় যে তেওঁলোকৰ প্ৰাৰ্থী থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব এইবাৰ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ভালেখিনি পদ খুলি দিছিলে আৰু বিটিএডিৰ অধীনস্থ যিমানকেইখন কলেজ আছিলে আৰু সেই কলেজখিনিত তেওঁলোকৰ 6ষ্ঠ অনুসূচীৰ জিলাকেইখনৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি নিদিলে মেধাৰ ভিত্তিত চিলেকশ্যন পাইছিলে বিটিএডিৰ বাহিৰৰ প্ৰাৰ্থীয়ে কিন্তু তেওঁলোকৰ নিযুক্তি ল'বলৈ ফাইল উভতাই পঠালে বিটিএডিৰ যিটো সচিবালয় কোকৰাঝাৰত আছে তাৰ পৰা স্বাক্ষৰ নকৰিলে যে তেওঁলোক বিটিএডিৰ বাহিৰৰ প্ৰাৰ্থী মেধাৰ গুৰুত্ব বিটিএডিত হেৰাই গৈছে এনে উচ্চ শিক্ষাৰ ভৱিষ্যততো এটা ডাঙৰ প্ৰশ্নবোধকৰ চিন কৰিছে এইবিলাক কথাত অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী কিয় মাত নিদিয়ে আৰু মুখ্যমন্ত্ৰীয়ে মাত দিব লাগে অসম সাহিত্য সভাৰ দায়িত্ব আছে আৰু দ্বিতীয়টো কথা যোনটো কথাটো ক'লে যে হেৰিত আমাৰ বৰাক ভেলীত কি অসমীয়া বাধ্যতামূলক নহয় অতি দুখৰ কথা বিশ্ববিদ্যালয়খনৰ নাম অসম বিশ্ববিদ্যালয় কিন্তু তাত অসমীয়া বিভাগ নাই কিন্তু তেওঁলোকে ডিফু কেম্পাছত আছে এই কথাটো কিয় কৰিব নোৱাৰে কেন্দ্ৰত নৰেন্দ্ৰ মোদী আছে ৰাজ্যত বিজেপি চৰকাৰ আছে তেওঁলোকে আজিয়ে বৰাক উপত্যকাত অসমীয়া ভাষাৰ বাবে এটা স্বতন্ত্ৰ বিভাগ খোলক তেতিয়া আমি আশ্বস্ত হ'ব পাৰিম যে এখন জাতি মাটি ভেটিৰ চৰকাৰ নিশ্চয়কৈ আমাৰ অনুষ্ঠান সময় শেষ হৈ আহিছে শেষত আৰু এটা প্ৰশ্ন এই যিটো সাহিত্য সভা আকৌ আহি আছে পূৰ্ণগতিত কাম চলি আছে সাহিত্য সভা কিন্তু এই সাহিত্য সভাই আগৰ কেইবাৰ সাহিত্য সভাৰ দৰে ৰাইজৰ সমাদৰ পাবনে যিহেতু এই সাহিত্য সভাত যথেষ্ট পৰিমাণে ৰাজনৈতিক ব্যক্তি সোমাই গৈছে মই নাভাবোঁ আগৰ দৰে এই সন্মান পাব আগৰ মানে কি আমাৰ যিখন আমাৰ সাহিত্য সভাত বৰেণ্য ব্যক্তিসকলে স্থান লৈছিলে সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে উপসভাপতিৰ পদ অলংকৃত কৰিছিলে এতিয়া যি দেখিছোঁ এতিয়া সমাগত আমাৰ সাহিত্য সভাৰ ইলেকশ্যনৰ ৰিজাল্টটো ঘোষণা সোনকালেই হ'ব আৰু আমাৰ মনত যিটো সন্দেহ হৈছে ইয়াত কিছুমান ৰাজনৈতিক হাতোৰাই
প্ৰভাৱিত কৰা মানুহেই নিশ্চয় ইয়াত স্থান পাব। আৰু ইতিমধ্যে গম পাইছোঁ যে আমাৰ যিসকল লেখক শিল্পী সমাজে আমাৰ কাৰ এগেইনষ্টত এতিয়াও প্ৰতিবাদ অব্যাহত ৰাখিছে, তেওঁলোকৰ প্ৰায় 80% মানে সাহিত্য সভাত নাযায়, বা কিছুমান গল্পকাৰ আছে, কবি আছে, ঔপন্যাসিক আছে, তেওঁলোকক কিছুমান বেলেগ বেলেগ মানে ইভেণ্টত তেওঁলোকক মাতিছিলে, কিন্তু এতিয়া গম পাইছোঁ ফেচবুক পোষ্টবোৰ পাইছোঁ বা হোৱাটছআপত কোনোবাই শ্বেয়াৰ কৰিছে যে তেওঁ ইণ্ডিভিজুৱেলি তাত পাৰ্টিচিপেট নকৰে। আৰু মোৰ ফালৰ পৰাও ময়ো সেই একেটা মততেই আছোঁ, আৰু ময়ো সাহিত্য সভালৈ নাযাওঁ। তাৰমানে কি, আল্টিমেটলি মই নোযোৱাৰ কাৰণে প্ৰব্লেমটো নহয়, কিন্তু মোক দেখা পাই পেলাই আৰু 10জন নাযায়। আৰু সাহিত্য সভাৰ ওপৰতো আস্থাটো নায়েই। পৰমানন্দ ৰাজবংশীয়ে যিটো চক্ৰান্ত কৰিছে, যি ৰাজনৈতিক ভেলকিবাজি কৰিছে, আৰু নেক্সট যে তেওঁ ইলেকশ্যন নেখেলিব, সেইটো কোনো মানেই নাই। তাৰমানে সাহিত্য সভাৰ লগত তেওঁ সংপৃক্ত হৈ অসম চৰকাৰৰ লগত এনেকুৱা তেওঁ চুক্তিত স্বাক্ষৰ হয়তো কৰিছে গুপ্তভাৱে। 2021 চনৰ ইলেকশ্যনত নিশ্চয় তেওঁ কোনোবা এটা দলৰ হৈ, মানে বিজেপি সমৰ্থিত দলৰ হৈ তেওঁ নিশ্চয় প্ৰতিদ্বন্দ্বিতা কৰিব। এইটো 100% শুদ্ধ কথা। আৰু সাহিত্য সভাত মই ব্যক্তিগতভাৱে মই নাযাওঁ। সাহিত্য সভাৰ অধিৱেশনক লৈ পেলাই এটা কথা ক'ম যে মই আগতেও কৈছোঁ, যিটো স্থিতি সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীৰ, ৰাইজে এই সাহিত্য সভাৰ অধিৱেশনখন হয় বৰ্জন কৰক, নহ'লে পৰমানন্দ ৰাজবংশীৰ যিটো কাৰ্যকাল, সেই কাৰ্যকালটো অসম সাহিত্য সভাৰ ইতিহাসৰ পৰা মচি দি পেলাই সাহিত্য সভাক নতুনকৈ সংগঠিত কৰিব লাগিব, যি সাহিত্য সভাই অসমীয়া মানুহৰ, অসমীয়া জাতিৰ, অসমীয়া ভাষাৰ সকলোখিনি গুৰুত্ব দি পেলাই নৱপ্ৰজন্মক গুৰুত্ব দি প্ৰকৃত সাহিত্যানুৰাগী সাহিত্যসেৱীসকলক গুৰুত্ব দি আগবাঢ়ি যাব লাগিব। হয় এটা কৰক, বৰ্জন কৰক, নহয় পৰমানন্দ ৰাজবংশীৰ কাৰ্যকাল বা তেওঁৰ যিখিনি কাৰ্যকলাপ, কুকাৰ্য, সেইখিনিক ইতিহাসৰ পৰা মচি দি নতুনকৈ সংগঠিত কৰক সাহিত্য সভাক। নিশ্চয়কৈ এয়া আমাৰ মাজত উপস্থিত আছিল কেইজনমান নৱপ্ৰজন্ম, যি ভাষাটোক লৈ পেলাই, যি অসমীয়া জাতিটোক লৈ পেলাই যথেষ্ট তেওঁলোকে কষ্ট কৰিছে, আৰু যি কা বিৰোধী আন্দোলন, এই কা বিৰোধী আন্দোলনত তেওঁলোকে একাধিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আছে আৰু ভৱিষ্যতেও কৰি থাকিব। আৰু ইয়াতে ক'ব বিচাৰোঁ, অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই সময় আছে, তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক, তেওঁলোকে প্ৰতিবাদত অংশ লওক, আৰু জাতিক ৰক্ষা কৰিবৰ কাৰণে এই আন্দোলনখনত পুনৰ তেওঁলোকে জঁপিয়াই পৰক। ধন্যবাদ।